वेलकम टू डबल हैशटैग অসমীয়া ইনফরমেশন। বহুতে মোক কমেন্ট কৰিছে দাদা বেচি মেডিকেল টেকনলজি কোর্সৰ মোট কিমানখন সিট আছে, কিমান ৰ্যাঙ্কলৈকে কাউন্সেলিংত মাতিব। সো আমি এইটো ভিডিঅ'ত সম্পূৰ্ণ আলোচনা কৰিম কিমান ৰ্যাঙ্কলৈকে মাতিব, কিমানটা সিট আছে। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ইয়াতে আপোনালোকে চাব পাৰিছে ৰিজাল্ট অফ বেচি মেডিকেল ল্যাবৰেটৰী টেকনলজি ফার্স্ট ইয়ার 2022। ইয়াতে চাব পাৰিছে আপোনালোকে এপিআর 67 জন স্টুডেন্ট ইয়াতে এপিআর হৈছে আৰু ইয়াতে কলেজৰ নামটো আছে ইয়াতে ৰিজনাল কলেজ অফ প্যাৰামেডিকেল হেলথ সায়েন্স গুৱাহাটী। ইয়াতে আমি চাম কিমান জন স্টুডেন্ট ৰিজনাল কলেজত আছিল, আমি চাম স্ক্ৰল ডাউন কৰি। ইয়াতে আপোনালোকে চাব পাৰিছে 21 জন স্টুডেন্ট আছে আপোনালোকৰ ৰিজনাল কলেজ অফ প্যাৰামেডিকেল সায়েন্সত। ইয়াৰ পিছত আমি নেক্সট কলেজ চাম। আমি অলপ স্ক্ৰল ডাউন কৰি চাম কিমান স্টুডেন্ট আছে জিএ নেশ্যনেল কলেজত। ইয়াতে আপোনালোকে চাব পাৰিছে 39 সিৰিয়াল নম্বৰ। সো ইয়াতে 15 জন মান স্টুডেন্ট অধ্যয়ন কৰি আছে জিএ নেশ্যনেল কলেজত। ইয়াৰ পিছত আমি চাম নেক্সট কলেজ নেপনি কলেজ। ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে প্ৰায় 15 জন মান স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াৰ পিছত আমি 2021ত অধ্যয়ন কৰা বেচি মেডিকেল টেকনলজি কোর্সত কিমান স্টুডেন্ট আছিল আমি চাম। ইয়াতে আপোনালোকে চাব পাৰিছে এপিআর স্টুডেন্ট ইয়াতে আপোনালোকে চাব পাৰিছে 174। ৰিজনাল কলেজত কিমান জন স্টুডেন্ট অধ্যয়ন কৰি আছে আমি চাম। ইয়াতে স্ক্ৰল ডাউন কৰি ইয়াতে চাব পাৰিছে ইয়াতে প্ৰায় 40ৰ ওপৰত স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াতে আমি চাম কিমান জন স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াতে আপোনালোকে চাব পাৰিছে 47 স্টুডেন্ট অধ্যয়ন কৰি আছে ৰিজনাল কলেজ অফ প্যাৰামেডিকেল হেলথ সায়েন্স। ইয়াৰ পিছত আমি নেক্সট কলেজ চাম। ইয়াতে আপোনালোকে নেক্সট কলেজ চাব পাৰিছে ব্ৰহ্মপুত্ৰ কলেজ। ইয়াতে প্ৰায় আপোনাৰ 15 জন মান স্টুডেন্ট অধ্যয়ন কৰি আছে ব্ৰহ্মপুত্ৰ কলেজত। ইয়াৰ পিছত আমি নেক্সট কলেজ চাম জিএ নেশ্যনেল কলেজ। ইয়াতে প্ৰায় আপোনাৰ 50ৰ ওপৰত স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াৰ পিছত আমি নেক্সট কলেজ চাম। নেক্সট কলেজত নেপনি কলেজ। ইয়াতে আপোনাৰ কিমান স্টুডেন্ট অধ্যয়ন কৰি আছে, ইয়াতে প্ৰায় আপোনাৰ 25 স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াতে আপোনালোকে চাব পাৰিছে সিৰিয়াল নম্বৰ 160। ইয়াৰ পিছত আমি নেক্সট চাম বেচি মেডিকেল টেকনলজি ল্যাবৰেটৰী টেকনলজি সেকেন্ড ইয়াৰ এক্সামিনেশ্যনৰ কিমান জন স্টুডেন্ট ইয়াতে আছিল 37 স্টুডেন্ট আছিল ইয়াতে। আৰু ৰিজনাল কলেজত কিমান জন স্টুডেন্ট অধ্যয়ন কৰি আছে ইয়াতে আমি চাম। ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে 35 স্টুডেন্ট অধ্যয়ন কৰি আছে আপোনাৰ ৰিজনাল কলেজত প্যাৰামেডিকেল সায়েন্স এইটো কলেজত। আপোনালোকে চাব পাৰিছে জিএ নেশ্যনেল কলেজত 2 জন স্টুডেন্ট অধ্যয়ন কৰি আছে। ইয়াৰ পিছত আমি চাম বেচি ইন ৰেডিঅ'গ্ৰাফি কিমান জন স্টুডেন্ট অধ্যয়ন কৰিছে ফার্স্ট ইয়ার। ইয়াতে আপোনালোকে চাব পাৰিছে 2021ত এপিআর হৈছে আপোনালোকৰ 30 স্টুডেন্ট। নেপনি কলেজত কিমান জন স্টুডেন্ট আছে আমি ইয়াতে চাম। ইয়াতে আপোনালোকে চাব পাৰিছে নেপনি কলেজত প্ৰায় 30 স্টুডেন্ট আছে। ইয়াতে আপোনালোকে চাব পাৰিছে প্ৰায় 30 জন স্টুডেন্ট নেপনি কলেজত পঢ়ি আছে ৰেডিঅ'গ্ৰাফি কোর্সত। ইয়াৰ পিছত আমি নেক্সট কোর্স চাম। নেক্সট কোর্সটো হৈছে আপোনাৰ বেচেলৰ অফ ফিজিঅথেৰাপি ফার্স্ট ইয়ার। ইয়াতে আপোনালোকে চাব পাৰিছে 2022 কিমান জন স্টুডেন্ট আছে ইয়াতে এপিআর আপোনাৰ 49 স্টুডেন্ট এপিআর হৈছে আপোনাৰ। ইয়াতে কলেজৰ নামটো দিয়া আছে ৰিজনাল কলেজ অফ প্যাৰামেডিকেল হেলথ সায়েন্স গুৱাহাটী। ইয়াতে কিমান স্টুডেন্ট আছে আমি চাম। ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে আপোনাৰ প্ৰায় 11 জন স্টুডেন্ট পঢ়ি আছে ফিজিঅথেৰাপি। ইয়াৰ পিছত আমি নেক্সট কলেজ চাম। ইয়াতে জিএ নেশ্যনেল কলেজত কিমান জন স্টুডেন্টে ফিজিঅথেৰাপি কোর্সত অধ্যয়ন কৰি আছে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াতে প্ৰায় 30 স্টুডেন্ট অধ্যয়ন কৰি আছে। এতিয়া আপোনালোকে চাব পাৰিছে নেম অফ দা কোর্সেস আপোনালোকৰ যেটো নোটিস দিয়া হৈছিল এপ্লিকেশনৰ। ইয়াতে আপোনালোকৰ কি কোর্স আছিল বেচিন কাৰ্ডিয়াক কেয়াৰ, বেচিন ডায়ালিসিস, বেচিন ট্ৰমা, ওটি টেকনলজি, বেচিন এনেস্থেসিয়া, বেচিন মেডিকেল ল্যাবৰেটৰী টেকনলজি, বেচিন ব্লাড বেংকিং, বেচিন আইসিইউ টেকনলজি, বেচিন ৰেডিঅ'গ্ৰাফি এইবিলাক কোর্স আপোনালোকৰ দিয়া আছে। ইয়াতে আপোনালোকৰ বেচেলাৰ ইন ফিজিঅথেৰাপি, মাষ্টাৰ ইন ফিজিঅথেৰাপি এইটো আপোনালোকৰ পিছত কাউন্সেলিং হ'ব পাৰে।
ইয়াতে আপোনালোকৰ 10টা কোৰ্স আছে ইয়াতে আপোনাৰ যদি আমি এটা ধৰি লওঁ যে প্ৰত্যেকটো বেডচিন কাৰ্ডিয়াক কেয়াৰত 15 জন ষ্টুডেন্ট যদি লয় আৰু বেডচিন ডায়ালিসিস টেকনলজি কোৰ্সত যদি 15 জনকৈ ষ্টুডেন্ট লয় এনেকৈ যদি 10টা কোৰ্সত আপোনালোকৰ 15 জনকৈ ষ্টুডেন্ট লয় আপোনালোকৰ 15 * 10 হৈ যাব আপোনালোকৰ 150 ষ্টুডেন্ট সো এতিয়া আপোনালোকৰ নোটিছটো আছিল যে 4টা কলেজত আপোনালোকৰ ষ্টুডেন্টৰ কাৰণে এডমিশন ল'ব ইয়াতে আপোনালোকৰ 150 * 4 কৰি দিলে আপোনালোকৰ কিমান হৈ যাব 4টা কলেজৰ কাৰণে আপোনালোকৰ প্ৰায় 600 ষ্টুডেন্টক ল'ব বুলি এটা অনুমান কৰিব পৰা যায় সো যিসকলৰ 600 লৈকে ৰেংক আছে সেইসকলে আশা কৰিব পাৰে আৰু আপোনালোকে কাউন্সেলিং লৈকে ওয়েট কৰি থাকক কিমান ষ্টুডেন্ট লয় সো কাউন্সেলিংৰ ডেট যেতিয়া দিয়া হ'ব আপোনালোকক জনাই দিয়া হ'ব আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ দিস ওয়াচিং দিস ভিডিও